हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल আপোনালোক সকলোকে পুনৰবাৰ মোৰ यूट्यूब চেনেললৈ স্বাগতম জনাইছো আশা কৰো সকলো কুশলে আছে যেহেতু দিনক দিনে গৰম বাঢ়ি গৈ আছে দিনক দিনে গৰমৰ প্ৰকোপ বাঢ়ি গৈ আছে এনেকুৱা গৰমত খাব পৰা এটা শীতল পানীয় আপোনালোকৰ মাজলৈ মই আগবঢ়াও ঠিক আছে মই প্ৰথমতে আপোনালোকক কৈ লওঁ আমি যেহেতু নেমু খাই সকলোৱে ভাল পাওঁ নেমু চৰবত বনাই খাই সকলোৱে বেছি ভাল পাওঁ নহয় জানো নেমু চৰবত বেয়া পাওঁ মানুহ মোৰ বুধৰে নাই বুলি মই ভাবিছো আৰু এই নেমু চৰবতকে আমি কেনেদৰে বনাই খাওঁ অলপ বেলেগকৈ বনাই খাওঁ তাকে আজি আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি আহিছো প্ৰথমতে আহক মই কেনেদৰে প্ৰস্তুত কৰিলো তাকে চাই লওঁ মই লৈছো এক পেকেট ধনিয়া গুৰি 6-7 মান আইচ কিউব অলপমান নেমু ৰস চেপি লৈছো আৰু অলপ চেনি আৰু অকণমান নিমখ আৰু প্ৰয়োজন অনুসৰি পানী প্ৰথমতে মই এটা গ্লাছত নেমু ৰসখিনি লৈ তাত নিমখখিনি দি ভালকৈ মিলাই ললো তাৰ পাছতে মই তাত চেনিখিনি দি চেনিখিনি ভালদৰে মিলাই ললো যাতে গোটা গোটা হৈ নাথাকে গ্লাছটোত মই লোৱা আইচ কিউব কিটা দি ললো আৰু মই প্ৰয়োজন অনুসৰি পানী গ্লাছটোত দি ললো যেহেতু মই কৈছিলো আমি অলপ বেলেগকৈ নেমু চৰবত বনাই খাওঁ সেই কাৰণে মই এতিয়া দিব লৈছো মেইন ইনগ্ৰেডিয়েন্ট জিৰা গুৰিখিনি মই গ্লাছৰ ওপৰত দি লাহেকৈ মিলাই ললো এয়া আমাৰ জিৰা নেমু চৰবত ৰেডি সো গাইস আপোনালোকে দেখিলে আমি কেনেদৰে নেমু চৰবত অলপ বেলেগকৈ বনাই খাওঁ আপোনালোকেও এনেদৰে বনাই খাবলৈ চেষ্টা কৰিব আৰু খাই লৈ কেনেকুৱা লাগিলে হেতু মোক জনাবলৈ কিন্তু কেতিয়াও নাপাহৰিব মই ভিডিওটো ইয়াতে সামৰো বুলি ভাবিছো ভিডিওটো সামৰাৰ আগতে আপোনালোকক আকৌ কৈ লওঁ যদি মোৰ ভিডিওটো চাই ভাল লাগিলে তেনেহলে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু আপোনাৰ ফ্ৰেন্ডছ আৰু ফ্যামিলিৰ লগত মোৰ এই ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব ঠিক আছে তেনেহলে আজিলৈ ভিডিওটো ইয়াতে সামৰো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং বাই বাই